হেল্ল' ভিউৱাৰ্ছ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। এতিয়া আমি বৰ্তমান গৈ আছোঁ নগাঁও বাইপাছেদি। নগাঁও বাইপাছেদিনো ক'ত গৈ আছোঁ কৈ আছোঁ আপোনালোকক সম্পূৰ্ণ সকলোখিনি। চাওক নগাঁও বাইপাছ। আজি মানে আমি ওলালোঁ মহামৃত্যুঞ্জয় মন্দিৰ আৰু এটা আনএক্সপ্ল'ৰ্ড জেগা, মানে বহুত সেই জেগাত চাগে নগাঁৱৰ মানুহ গৈ পোৱা নাই। বাদুলি খুৰুং নামে এটা জেগা, তাতে আমি আজি গৈ আছোঁ বৰ্তমান। ইয়াৰ ৰাস্তাৰ কাম চলি আছে, এনেকৈ আমি লাহে লাহে গৈ আছোঁ নগাঁও বাইপাছেদি। ব'লকচোন ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ, ব'লক। এনেকৈ আহি আমি এয়া গণেশ বাবাক দৰ্শন কৰি মূল মন্দিৰ ভাগ পালোহি। চাওক ইয়াৰ পৰা ওলাই আছে মহামৃত্যুঞ্জয় মন্দিৰ ভাগ। ব'লকচোন ওচৰৰ পৰা আমি চাওঁগৈ, ব'লক। এয়াই হৈছে মূল মহামৃত্যুঞ্জয় মন্দিৰ ভাগ। চাওক, ব'লকচোন আৰু অলপ ওচৰৰ পৰা আমি মন্দিৰ ভাগ চাবলৈ চেষ্টা কৰোঁ। মহামৃত্যুঞ্জয় মন্দিৰত আমি সেৱা কৰিলোঁ। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ বাদুলি খুৰুঙৰ ফালে। বাদুলি খুৰুং আচলতে বহুত কম মানুহ যায়, এইটো বিষয়ে ময়ো বহুত শুনা নাছিলোঁ, কিন্তু মোৰ ভিনদেউৰ মুখৰ পৰা গম পালোঁ যে এনেকুৱা এটা জেগা আছে য'ত লাখ লাখ বাদুলি দেখা পোৱা যায়। সেইকাৰণে ভাবিলোঁ একপাক গৈ আহোঁ আৰু আপোনালোককো একবাৰ দেখাওঁ। সেয়া চব বাগানৰ মাজে মাজে আমি গৈ আছোঁ বাদুলি খুৰুঙৰ ফালে। ধুনীয়া এটা সৰু ৱাটাৰফলে আমাক বাদুলি খুৰুঙলৈ স্বাগতম জনালে। বৰ ধুনীয়া পৰিৱেশ, পাহাৰৰ ওপৰত আছে এই জেগাটো। আচলতে আমি বৰ্তমান য'ত আছোঁ তাৰ পৰাও আৰু বহুত ষ্টেপ আমি ওপৰলৈ যাব লাগিব, তেতিয়া আমি আচলতে মূল ঠাইখন পাম য'ত দেখিম লাখ লাখ বাদুলি। ব'লক এতিয়া আমি সৰু ৰাস্তাটোতে গৈ থাকিম আৰু তাত উপস্থিত হ'মগৈ। এতিয়া আহি পালোহি আমি মেইন ঠাইখিনি। চাওক, এইফালে যে দেখিছে, সেইফালে আচলতে মেইন গুহাটো আছে য'ত লাখ লাখ বাদুলি আছে, আৰু কিনাৰতে আছে বাদুলি খুৰুং থান ভাগ সৰুকৈ। আচলতে এতিয়া বৰ্তমান পাহাৰটোত কোনোৱেই নাই, খুবেই এটা ভয়ানক পৰিৱেশ। এয়া চাওক, এই কাৰচিন মাৰি থোৱা আছে, এইফালে আমি নামি যাব লাগিব যদি বাদুলি চাবলৈ হয়। আমি চেষ্টা কৰিম, খুব পিছল হয় আচলতে বৰষুণৰ বতৰ যিহেতু, হ'লেও আমি চেষ্টা কৰিম নামি যাবলৈ।
যেনে তেনে কিবাকে আপুনি পাৰ হৈ আহিলোঁ তলেদি আৰু চব মেইন বাদুলি থকা ঠাইডোখৰ হৈ দেখোন চব বাদুলি বৰ্তমান উৰি আছে আৰু খুবেই বহুত বেয়া গোন্ধাইছে ইয়াতে এই গাঁতটো পাই মানে গুহাটো পাই গোন্ধটো আহিছে নিশ্চয় বহুত বেয়া গোন্ধাইছে আৰু পাহাৰটোত কোনো নাই আমাৰ ভিনদেউ আৰু মোৰ বাদে পাহাৰটোত কোনোৱেই নাই বহুত ভয়ানক পৰিৱেশ ভয়ো লাগিছে যথেষ্ট হ'লেও সাহস কৰি আহিছোঁ এই দীঘলীয়া চিৰিটোৱেদি আমি ওপৰলৈ আহিছিলোঁ আৰু এতিয়া এইফালেদিয়ে নামি যাম আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল পালে নিশ্চয় তলত কমেণ্ট কৰি জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ